हेलो बंधुসকল नमस्कार मैं दिगंते আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা কথা জনাব বিচাৰো আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এটা সাবস্ক্ৰাইব কৰি লওক তলত সাবস্ক্ৰাইব বাটনটো আছে আৰু সাবস্ক্ৰাইব বাটনত বেল আইকনটো আছে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ বেল আইকন প্ৰেছ কৰিলে মই যিমান ভিডিঅ' আপলোড কৰিম সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে গৈ পাব আহক পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিকালি কম্পিউটাৰ প্ৰয়োজন কিমান বেছি হৈছে আপোনালোকে নিশ্চয় গম পাইছে কম্পিউটাৰ এটা আজিকালি মেনুৱেলি যোনখিনি কাম আমাৰ কৰোঁতে বেছি দেৰি হয় সেই সমূহ কাম আমাৰ কম্পিউটাৰত খুব সোনকালে হৈ যায় কম্পিউটাৰত বহুত কাম কৰিব পাৰি কম্পিউটাৰত বহুত এনে ধৰণৰ কাম কৰিব পাৰি যিবোৰ আমি হাতেৰে কাম কৰিলে সেইবোৰ বহুত সময় লাগিব পাৰে কিন্তু কম্পিউটাৰত খুব সোনকালে হৈ যায় খুব তীক্ষ্ণ গতিৰে হয় 1980 চনৰ 18 জুনত লণ্ডনৰ ইম্পেৰিয়েল কলেজত কম্পিউটাৰ বিভাগত এটা অনুষ্ঠান পতা হৈছিল সেই অনুষ্ঠানত শকুন্তলা দেৱী উপস্থিত আছিল আৰু শকুন্তলা দেৱীক এটা অংক কৰিছিল পূৰণ অংক সেই পূৰণ অংকত আছিল 13টা সংখ্যাৰ পূৰণ অংকটো কৰিছিল তেওঁ 28 ছেকেণ্ডত সেইটো মুখে 28 ছেকেণ্ডত তেওঁ অলপো খোকোজা নলগাকৈ 13টা সংখ্যাৰ পূৰণ অংকটো কৰিলে আৰু তেওঁ পূৰণ অংকটো শুদ্ধ হ'ল তেওঁ সেই কাৰণে কম্পিউটাৰ মানৱ কম্পিউটাৰ বুলি কোৱা হয় তেওঁ কিমান ফাষ্ট সেয়া গম পোৱা যায় সেই 13টা সংখ্যাৰ অংকটো আছিল এইটো যোনটো আপোনাৰ স্ক্ৰিনত দেখা পাইছে সেই এই অংকটো তেওঁ সেই সময়ত কৰিছিল মাত্ৰ 28 ছেকেণ্ডত তাকো মুখে অলপো খোকোজা নলগাকৈ তেতিয়ালৈকে আপোনালোকে ভাবিব পাৰিছে কিমান তৎক্ষণাত কিমান ফাষ্ট অংক কৰিছিল তেওঁ আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ